বলক আজি বনাওঁ বেংগলী ষ্টাইলত ফিছ গ্ৰেভি। কেনেকৈ বনাওঁ চাওঁ। পিঁয়াজ, জলকীয়া, নহৰু আৰু আদা মই লৈ লৈছোঁ নিজৰ জোখমতে। সেই এতিয়া মাছত মই হালধি, নিমখ এনেকৈ সানি ল'লোঁ। তাৰপিছত পিঁয়াজখিনি এইখিনি পেষ্ট কৰিব লাগিব, যোনখিনি মানে পেষ্টৰ কাৰণে ৰেডি কৰিছোঁ, পিঁয়াজ, আদা, নহৰু সেইখিনি মই পেষ্ট কৰি লওঁ। এয়া ধুনীয়াকৈ দি দিছোঁ। এইখিনি মেইন মছলা এইখিনিৰ পৰা পেষ্ট কৰি হৈ গ'ল। তাৰপিছত এতিয়া মই কেৰাহীত তেল দি দিম। এতিয়া মাছখিনি ফ্ৰাই কৰিব লাগিব। মাছখিনি ফ্ৰাই কৰি লওঁ ধুনীয়াকৈ। বেছিকৈ ভাজিবও নালাগে, অলপ মানে তৰকাৰীত দিবৰ কাৰণে তেনেকৈ লৈ ল'ম। আৰু তেল এইবিলাক চিটিকি আহিছে। প্ৰায় মাছখিনি ভাজা হৈ গৈছে মোৰ এয়া। এতিয়া মই পিঁয়াজখিনি কাটি থৈছোঁ কুচি কৰি, আৰু ধনিয়াও কাটি থৈছোঁ লাষ্টত দিবৰ কাৰণে। ধনিয়া দিলে খাবলৈ বহুত টেষ্টি লাগে। এয়া মই তেলতে তেজপাত আৰু পিঁয়াজ দি দিছোঁ। অলপ পিঁয়াজটো মানে গল্ডেন হোৱালৈকে ভাজিব লাগিব। তাৰপিছত পেষ্টখিনি যে কৰি থৈছিলোঁ এইখিনি দি দিম। বনাবলৈতো চবেই জানেই, বাট মই এনেই আৰু ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক এণ্ড কমেণ্ট শ্বেয়াৰ কৰি দিব। হালধি, অলপ মছলা আৰু জিৰা গুড়া, এনেকৈ নিমখ চিমখ নিজৰ জোখমতে দি ল'লোঁ। দি পেলাই এইখিনিৰ পৰা ভাজিব লাগিব একদম, যাতে মানে তেলটো নোলোৱালৈকে মছলাখিনি ধুনীয়াকৈ ভাজিব লাগিব। এতিয়া লাহে লাহে পানী অলপ দি দিব লাগিব নিজৰ জোখমতে, মানে যাতে গ্ৰেভি হৈ থাকে। মই মছলাৰ পানীখিনি এনেকৈ বাতিটোত লৈ পেলাই এনেকৈ মছলা পানীখিনি তাত দি দিছোঁ, যাতে মানে গ্ৰেভি হয়, বেছি পানী নহয়। গ্ৰেভি হ'লে ভাল লাগে খাই। এতিয়া মই মাছখিনি দি দিলোঁ ভাজি থোৱা। এতিয়া লাহেকৈ ওপৰত ধনিয়াখিনি দি দিম। চ' মোৰ ফিছ গ্ৰেভি ৰেডি। কাৰ ভাল লাগিলে লাইক কৰি দিব। বাই বাই।